আজি গোটেই বিশ্বতে বিশ্বকৰ্মা পূজা উদযাপন হৈছে। তাৰ লগত সংগতি ৰাখি আমি ৰঙিয়া থানা এই বিশ্বকৰ্মা পূজাভাগ আগবঢ়াইছোঁ আৰু যদি আমাৰ পূজা চলি আছে, আমাৰ সমগ্ৰ ষ্টাফ লাগি আছে, লগতে আমাৰ ৰঙিয়া স্থানীয় যিখিনি আমাৰ সংবাদকৰ্মী আছে, লগতে আমাৰ স্থানীয় মুৰব্বী ব্যক্তিসকল আছে, মিউনিচিপালিটি বৰ্ডৰ যিখিনি বিষয়ববীসকলক আমি লগতে আমাৰ ৰঙিয়া সম জিলা আয়ুক্ত প্ৰশাসনৰ গোটেই বিষয়ববীক আমন্ত্ৰণ কৰা হৈছে। সকলো আহিব, আমি সকলোৱে লগে ভাগি মিলি পেলাই এই বিশ্বকৰ্মা পূজাখন উদযাপন কৰিম। ৰঙিয়া মুৰাৰা মাৰুতি ষ্টেণ্ডৰ উদ্যোগত আয়োজন কৰা শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা কমিটিৰ সমূহ কৰ্মকৰ্তাসকলৰ লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় শ্ৰী ভৱেশ কলিতাদেৱ, শ্ৰদ্ধা নৱ কলিতাদেৱ আটাইকে ধন্যবাদ জনাইছোঁ। আমি 30 বছৰ ধৰি এই ষ্টেণ্ডত পূজাৰ আয়োজন কৰি আহিছোঁ। এইবেলিও পূজাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। গতিকে আটাইকে বাকী থকা অনুষ্ঠানৰ কেইটাত সহায় সহযোগিতা আন্তৰিকতা কামনা কৰিছোঁ। ধন্যবাদ।